চাইছে কি হৈ আছে ইয়াত কিহৰ হুলস্থুল কৰি আছে ইমান ছাৰ আমাৰ মানে ফাকুৱা আহি আছে আমি মানে সেইকাৰণে নাচিবৰ কাৰণে ৰিহাৰ্চেল কৰি আছো ছাৰ বাৰু বাৰু এতিয়া তহঁতে চবেই মনে মনে নিজৰ জেগাত বহি থাক এতিয়া মই হাজিৰা কৰিম হাজিৰা ছাৰ আপোনাৰ মাষ্টৰ চাকৰিটো কি হয় হাজিৰা কৰিম বুলি ক'লে ধত গৰু মই ৰেজিষ্টাৰ কৰাৰ কথা কৈছো আচ্ছা মই আৰম্ভ কৰিছো দেই তহঁতে ভাল মনে মনে শুনি যাবি পিছত থাকি গ'লে আকৌ মই লাষ্টত দিবলৈ নাই ভেলুৱা উপস্থিত ছাৰ কণ্টিলো উপস্থিত ছাৰ মুনু প্ৰেজেণ্ট ছাৰ ৰাণী উপস্থিত ছাৰ ভোলা আহিছো ছাৰ অ'কে আজি মই তহঁতক ইতিহাস পঢ়াম চবে নিজৰ নিজৰ বুৰঞ্জী কিতাপ কেইখন উলিয়াই ল আচ্ছা ভেলুৱা তই থিয় হ কওক ছাৰ আচ্ছা তই কচোন ইতিহাস কাক বোলে ইতিহাস কি আছিলে পাহৰি মৰি যোৱা মানুহৰ কাহিনী জীৱিত মানুহে পঢ়ি পঢ়ি আধামৰা হৈ যোৱাকে ইতিহাস বুলি কয় মায়ে কি খাই জন্ম দিছিল তোক ঘাইটং ল'ৰা ছোৱালী তহঁত বাৰু এই ভেন্দি তই থিয় হ নুঠক কেলে লাগিব নেকি আচ্ছা তই ক ধৃতৰাষ্ট্ৰৰ পুতেকৰ নাম কি আছিল মহাৰাষ্ট্ৰ ছাৰ শিৱৰাত্ৰিৰ নিচা ফাটাই নাই নেকি তহঁতৰ কি আবোল তাবোল বকি আছ মানে চোন শিৱৰাত্ৰি বুলি কওঁতে মনত পৰিল তহঁতে কলৈ গৈছিলি শিৱৰাত্ৰিত এই ছাৰ নকবই আৰু বুজিছে শিৱ মন্দিৰত যিহে ভিৰ এই শিৱ মন্দিৰত ভিৰ দেখি কমচে কম 3 ঘণ্টামান ৰখিলো ছাৰ পিছত আৰু ৰখিব নোৱাৰিলো গণেশ মন্দিৰতে পূজা কৰি গুচি আহিলো আৰু আহোঁতে মই গণেশক বাবাক কৈছো বোলো বাপেৰক কৈ দিবি মই আহা বুলি হা কি যে হ'ব নহয় তহঁতৰ বাৰু তহঁতে বহি উলিয়া মই এতিয়া আহোম ৰাজ্য কেনেকে প্ৰতিষ্ঠা হৈছিল সেই বিষয়ে তহঁতক বুজাম ছাৰ বেল মাৰিলে শুনিছো দে মই এতিয়া কাৰ ক্লাছ আছে জানো ঋতু মেমৰ ক্লাছ আছে ছাৰ 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 দুচকুতে কিনো যাদু আছে মায়া মায়া হৈ হায়ৰে মাৰি নীলা মুখ নগা জাথি লৈ হায়ৰে মাৰি নীলা মুখ নগা জাথি লৈ চুইটি হাঁহিটিয়ে কিনো কয় ৰৈ হেল্ল'